যোগেদি আজি আপোনালোকক এটা নিউজ দিবলৈ ওলাইছোঁ। বৰ দুখ লগা ঘটনা। মিৰ্জাৰ ওচৰৰে গাঁও এখন সোণতলা, তাত আজি নিচেই পুৱাতে এটা হাতী মৃত্যু হৈ পৰি আছে। কিন্তু বৰ্তমান গম পোৱা নাই কি কাৰণত হাতীটোৰ মৃত্যু হৈছে। আৰু ওচৰৰ পাজৰৰ বহু মানুহ ইয়াতে গোট খাইছে। কোনোবাই গামোচা ধূপ ধূনা তেনেকৈ সেৱা জনাইছে। আৰু হাতীটোৰ মৃত্যুত বন বিভাগেও বৰ্তমান কোনো ক'ব পৰা নাই কি কাৰণত মৃত্যু হৈছে। আৰু ইয়াতে বহুত মানুহ বৰ্তমান হাতী চোৱাৰ কাৰণে আপোনালোকে চাই থাকক ভেলুবাই। আৰু এটা অলপতে এটা মৰা নাই ৰাঙামাটিত। ঐ বাবু, ঐ কৃষ্ণ, যাবি না? বিহু নাখাওঁ। যোৱাটোৰ পিছত সেই কামটো কৰিছিল, সেই কৈছে যে আমাৰ একাউণ্টৰ পৰা কৈছে কি কাৰণত সোমা নাই। সেইটো তাৰমানে ইয়াতে নহয়, কিষাণৰ ব্ৰাঞ্চত নহয়, এইটো সেইটো পিছত খবৰ ল'ব কালি পেলাই। হেল্ল' নম্বৰটো মই দি আছোঁ, এক মিনিট। মোৰ সেই ডাক হৈ গ'ল না। আজি দিনটো যাব তে কাষৰ পৰা নামাৰে আজি আচ্ছা। মানে অতি কৰুণ দৃশ্য। আমাৰ মিৰ্জাৰ সমৱৰ্তী সন্তলা কয়, সন্তলাৰ মাজত এটা জংঘলৰ মাজত এটা হাতীৰ মৃত্যু হৈছে। আজি নিচেই পুৱা কোনোবা এজনে দেখা পাই বন বিভাগক জনায়, আৰু বন বিভাগ এতিয়া বৰ্তমান উপস্থিত হৈছে। দুইখন holding more left right, hinding more left right. That's the five. It hinding over. Holding left right, hinding left right. It over left. Hinding over left. 225. 125. 125. 125. ঠিক আছে না কপালে বেরিয়ে
আপুনি চাই পিনে চাব চিলিপ মাৰিব